প্ৰতি বছৰে দেখিবলৈ পাওঁ যে মানে টুক্ৰেশ্বৰী মন্দিৰত দুৰ্গা পূজাৰ সময়ত মানে অগণন ভক্তৰ সমাগম হোৱা দেখিবলৈ পাওঁ। তো কিন্তু মানে এই বছৰ আমি সকলোৱে গম পাওঁ যে কৰোনা ভাইৰাছৰ বাবে মানে গোটেই বিশ্বতে এক মহামাৰী সৃষ্টি কৰিছে। তো তাৰে মাজতে তো এইবেলিও মানে ঠিক সেইদৰে সমাগম দেখিবলৈ পাম নেকি? 22 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ যি পূজা অৰ্চনা হ'ব সেই পূজা অৰ্চনাসমূহত আমাৰ মন্দিৰ প্ৰাংগণত কোনো ব্যক্তিয়ে কোভিড প্ৰট'কলক বাদ দি তেওঁলোকে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। সো হে হোৱাটছআপ মাই ডিয়াৰ পাৰ্টনাৰ্ছ। তো পাৰ্টনাৰগিলা আজি কোনো ধৰণৰ শ্বৰ্ট ফিল্ম নহয়, আজি কোনো ধৰণৰ প্ৰেংক ভিডিঅ' নহয়, আজি কোনো ধৰণৰ মনৰ কথা নহয়। আজি বনাবলৈ গৈ আছোঁ এটা ভ্লগ ভিডিঅ' আৰু আজি ভ্লগ ভিডিঅ'ৰ বাবে বুম ভ্লগ ভিডিঅ'। কাৰণ আজি মই গৈ আছোঁ গোৱালপাৰাবাসী ৰাইজৰ অতিকৈ মৰমৰ টুক্ৰেশ্বৰী মন্দিৰত। আৰু টুক্ৰেশ্বৰী মন্দিৰত যোৱাৰ এটা ডাঙৰ উদ্দেশ্য আছে। কাৰণ টুক্ৰেশ্বৰী মন্দিৰত যোৱাৰ ডাঙৰ উদ্দেশ্য টুক্ৰেশ্বৰী মন্দিৰত যোৱাৰ ডাঙৰ উদ্দেশ্যটো হ'ল মানে সন্মুখত আহি আছে দুৰ্গা পূজা। আৰু এইবেলি টুক্ৰেশ্বৰী মন্দিৰত দুৰ্গা পূজা হ'ব না নাই, আৰু যদিও বা হয় কি নিয়ম থাকিব, মানে ধৰক চেনিটাইজাৰ লগাব লাগিব নেকি, আৰু তাৰপিছত গেটৰ ভিতৰত কেইজনক সোমাব দিব, তাৰপিছত আৰু মন্দিৰৰ ভিতৰত সোমালে মাস্ক পিন্ধি সোমাব লাগিব নেকি। আৰু আমাৰ কথাটো বাদ দিয়ক, ধুনীয়া ছোৱালীবোৰেও কি মাস্ক পিন্ধি দুৰ্গা পূজা চাব আহিব নেকি? অলপ বেলেগ হৈ যাব না পাৰ্টনাৰগিলা। তো পাৰ্টনাৰগিলা মানে এনেকুৱা ধৰণৰ আৰু বহুতো প্ৰশ্ন আছে। তো আজি বলক মোৰ লগত টুক্ৰেশ্বৰী মন্দিৰত আৰু কুৱেশ্যনবিলাক সুধিম আৰু চাওঁ কি হয়, মানে নিয়মবোৰ কি আহে আৰু মাস্ক পিন্ধিব লাগিব নেকি, মানে এইবোৰ সুধিম আৰু। তো লেটছ ষ্টাৰ্ট ভ্লগ নাম্বাৰ 03। তো প্ৰথমতে মাস্কখন পিন্ধি লওঁ আৰু চাইকেলখন, মানে মই চাইকেল লৈ যাম আজি, তো চাইকেলখন লৈ যাত্ৰাটো আৰম্ভ কৰোঁ। মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে বেথা পাহৰাই। তো বন্ধুসকল, কৃষ্ণাৰ পৰা টুকুৰালৈ যাওঁতে মাজতে পৰে পাইকান। তো পাইকানত আহি পাওঁতে মানে বৰষুণ ষ্টাৰ্ট হৈ গৈছিল। বতৰটো এনেকুৱা ন যে কেতিয়া বৰষুণ দিয়ে। মৰ্ণিঙত আছিল বম ৰ'দ আৰু তাৰপিছত ষ্টাৰ্ট হ'ল বৰষুণ। 20 minutes later মানে বৰষুণটো অকণমান কমিল। তো এতিয়া আকৌ গৈ আছোঁ টুকুৰা মন্দিৰৰ ফালে। হৃদয়লে অহা যোৱা কৰা সঘনা আমি বৰ্তমান চিধা যাম, চিধা গ'লে আমি পাই যাম টুকুৰা, আৰু এইটো ছাইডত আছে তোৰা কুকুৰকাটা। মিঠা মিঠা কথাৰে বাকী আমি ইফালে নাযাওঁ, বেলেগ দিন যাম চাগে। আৰু বৰ্তমান আমি যাম টুকুৰা। তো টুকুৰা এতিয়া চিধা ৰাস্তা, চিধা ৰাস্তা, একদম চিধা যাব লাগিব পাৰ্টনাৰ। মন উপচাইলে জুকি চাহনিৰে বেথা পাহৰাই। তো এতিয়া মই মন্দিৰ পাওঁ অৱস্থা, বাট এতিয়া আকৌ বৰষুণ আহি আছে, মানে পৰি আছে অলৰেডি। তো বাট ইয়াতে আৰু নৰখোঁ কাৰণ মন্দিৰ বেছি দূৰ নাই। তো বলক মন্দিৰলৈ সোমাই যাওঁ আৰু কি। হৃদয়লে অহা যোৱা কৰা সঘনা মোৰ হৃদয় নাচিছে আজি ওলাওঁতে। এয়া আপোনালোকে চাবলৈ পাইছে, মই বৰ্তমান আহি পাইছোঁ টুকুৰা মন্দিৰ। আৰু এয়া টুকুৰা মন্দিৰৰ মেইন গেটখন দেখিবলৈ পাইছে, আৰু তাতে কালাৰ কৰি আছে। বিচাৰে তোমাৰ সদায় কাষৰতে। আই থিংক দুৰ্গা পূজা হ'ব গাইজ। তো পাৰ্টনাৰগিলা কিছুমান হয়তো নিউ ভিউৱাৰ্ছ থাকিব পাৰে যিসকলে আজিলৈকে হয়তো টুকুৰা মন্দিৰখন মানে দেখা নাই। মানে গোৱালপাৰা জিলাৰ বাহিৰৰ কথা কৈছোঁ মই। গোৱালপাৰা জিলাৰ বাহিৰৰ পৰা যদি কোনোবাই চাই আছে, দেন মে বি সিহঁতে হয়তো টুক্ৰেশ্বৰী মন্দিৰখন দেখা নাই। তো তাৰ কাৰণে প্ৰথমতেই অলপ সৰুকৈ টুকুৰা মন্দিৰখনৰ মানে ক্লিপ কেইটামান দেখাই দিওঁ। মন্দিৰৰ ভিউটো আপোনালোকে চাই ল'লে। আৰু এয়া এজন মানে খুৰা আছে মোৰ লগত। তো আপোনালোকে টুকুৰা মন্দিৰত আহিলে নিশ্চয় এখেতক দেখা পাব। খুৰা, আপোনাৰ নামটো কৈ দিয়ক। পৰমেশ্বৰ ৰায়। তো আপুনি মানে কি কৰে ইয়াতে? লগত থাকে, বামুণীৰ লগত থাকে। আচ্ছা, তো মানে এইজন খুৰা আপোনালোকক হেল্প কৰিব। মানে ইয়াতে বহুত বান্দৰ আছে, ঠিক আছে। তো আপোনালোকে যদি কেতিয়াবা টুকুৰা মন্দিৰত ফুৰিব আহে, দেন মন্দিৰত মানে ওপৰত এটা মন্দিৰ আছে, ঠিক আছে। এয়া হ'ল তলত এটা মন্দিৰ, আৰু ওপৰত মেইন মন্দিৰটো ওপৰত আছে নহয় খুৰা? তো সেই ওপৰত যেতিয়া যাব তেতিয়া এই খুৰাজনক লগ ধৰিব। খুৰাজনে আপোনালোকক মানে পূৰা একদম বডি গাৰ্ড হিচাপে আপোনালোকক ওপৰলৈ লৈ যাব। ওপৰৰ ভিউখিনি যদি আপোনালোকে চাব খোজে, দেন এইটো ভিডিঅ'ত লাইক কৰিব, বেছিকৈ লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি মানে বেছিকৈ যদি আপোনালোকৰ ছাপোৰ্ট পাওঁ, দেন নিশ্চয় মই ট্ৰাই কৰিম ওপৰৰ মানে ভিউখিনি, টুকুৰা মন্দিৰৰ ওপৰৰ ভিউখিনি আৰু তলৰখিনিও মজাকৈ দেখাম একদম। তো এইখন হ'ল মানে তলৰ মন্দিৰ, আৰু ওপৰত এটা মন্দিৰ আছে। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে, এয়া হ'ল বিবাহ ভৱন। তো ল'ৰা ছোৱালী যিহঁতে মানে বিয়া কৰিব বুলি প্লেনিং কৰি আছা, ঘৰত যদি প্লেচ কম আছে, দেন ইয়াতে আহি বিয়া কৰিব পাৰা, ঠিক আছে। আৰু লগতে আমাকো মাতি দিবি, আহি যাম, বিয়া চিয়া খাই ঘৰত যাম। তো এইখিনি হৈ গ'ল বাৰু, মানে তলৰ ভিউখিনি তো অলপ দেখুৱাই দিলোঁ আপোনালোকক। আৰু এতিয়া যাম মেইন মানে যোনটো উদ্দেশ্যলৈ আহিছিলোঁ, যে মানে দুৰ্গা পূজা হ'ব না নাই, আৰু
মানে হ'লেও বাৰু কি নিয়ম থাকিব তো সেইখিনি আমি এজন মানে খুৰাৰ পৰা সুধি ল'ম যে কি নিয়ম থাকিব তো বলক খুৰাজনৰ লগত লগ ধৰোঁ তো বন্ধুসকল এই মুহূৰ্তত মই মানে লগ পালোহি খুৰাক আৰু এইজন খুৰা মানে টুক্ৰেশ্বৰী মন্দিৰৰ কমিটিৰ লগত জড়িত হৈ আছে তো আহকচোন খুৰাক সুধি লওক মানে এইবেলি মানে টুক্ৰেশ্বৰী মন্দিৰত পূজাটো কেনেকৈ হ'ব তো খুৰা মানে আমাৰ এটা ইউটিউব চেনেল আছে তো ইউটিউব চেনেলৰ জৰিয়তে মানে দৰ্শকসকলক কৈ দিব বিচাৰিছোঁ মানে প্ৰতি বছৰে দেখিবলৈ পাওঁ যে মানে টুক্ৰেশ্বৰী মন্দিৰত দুৰ্গা পূজাৰ সময়ত মানে অগণন ভক্তৰ সমাগম হোৱা দেখিবলৈ পাওঁ তো কিন্তু মানে এই বছৰ আমি সকলোৱে গম পাওঁ যে কৰোণা ভাইৰাছৰ বাবে মানে গোটেই বিশ্বতে এক মহামাৰী সৃষ্টি কৰিছে তো তাৰে মাজতে তো এইবেলিও মানে ঠিক সেইদৰে সমাগম দেখিবলৈ পাম নেকি আচলতে সমাগমটো দেখিবলৈ পাব যদিহে আমি দুৰ্গা পূজাৰ সময়ত সকলো নিয়ম নীতি যদি শিথিল কৰি দিয়া হয় কিন্তু দুৰ্গা পূজা পৰিচালনা সমিতি মন্দিৰ পৰিচালনা সমিতিয়ে আমি যুটীয়াভাৱে এক সিদ্ধান্ত লৈছোঁ যে এইবেলি আমি যি দুৰ্গা পূজা ইয়াত পালন হ'ব ৰীতি নীতিভাৱে যি আমি পূজা অৰ্চনা কৰিব লাগে সেইসমূহ আমি যথাৰীতি বিধিমতে আমি পালন কৰিম কিন্তু ক'ভিড প্ৰট'কলৰ বাবে আমি সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ঘৰতে থাকি সুৰক্ষিতভাৱে থাকি মাৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু লগতে আমি অইন কেইবছৰৰ দৰে যি জাক জমকতাৰে আমি ইয়াত পূজা পালন কৰিছিলোঁ মেলা পাতিছিলোঁ কিন্তু এইবেলি আমি ক'ভিড প্ৰট'কলৰ বাবে আমি সম্পূৰ্ণভাৱে অনুষ্টুপীয়াকৈ পূজা পালন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 22 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ যি পূজা অৰ্চনা হ'ব সেই পূজা অৰ্চনাসমূহত আমাৰ মন্দিৰ প্ৰাংগণত কোনো ব্যক্তিয়ে ক'ভিড প্ৰট'কলক বাদ দি তেওঁলোকে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব আৰু আমি মন্দিৰ পৰিচালনা সমিতিয়ে ইয়াত আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে যিসকল ভক্তপ্ৰাণ ৰাইজ মানে ইয়াত প্ৰৱেশ কৰিব তেওঁলোকক যিসকলক অনুমতি দিয়া হ'ব তেওঁলোকে মাস্ক পৰিধান কৰি প্ৰৱেশ কৰাটো বাধ্যতামূলক হ'ব আৰু লগতে যিসকলৰ ভক্তৰ ইয়াত পূজা অৰ্চনাৰ আগতীয়াকৈ কিছুমান মানে উপাসনা থাকে সেই উপাসনাসমূহ কৰাৰ কাৰণে যি তেওঁলোকৰ ব্যৱস্থা কৰি দিব লাগে আমি মন্দিৰ পৰিচালনা সমিতিয়ে সেইখিনি আমি ব্যৱস্থা কৰি দিম যদিহে তেওঁলোকে আমাৰ লগত আগতীয়াকৈ যোগাযোগ কৰে মানে বলি প্ৰথাটোৰ কাৰণে আগতীয়াকৈ যোগাযোগ কৰিব হয় বলি প্ৰথাটোৰ কাৰণে আগতীয়াকৈ যোগাযোগ কৰিব লাগিব কাৰণ কিয় আমি সেই হিচাপে আমি প্ৰস্তুতি ল'ব লাগিব আৰু তৎমুহূৰ্তত প্ৰস্তুতি লোৱা সম্ভৱ নহয় সেইকাৰণে আগতীয়াকৈ যোগাযোগ কৰাৰ কাৰণে আমি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰাইজলৈ অনুৰোধ জনাইছোঁ ঠিক আছে ধন্যবাদ খুৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দুৰ্গা পূজাৰ শুভকামনা থাকিল ধন্যবাদ তোমালৈও ধন্যবাদ তোমাৰ ইউটিউব চেনেলটো যাতে দোপাদোপে আগবাঢ়ি যায় তাৰ কাৰণে মই মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ঠিক আছে তেনেহ'লে ধন্যবাদ জনাইছোঁ খুৰা আৰু আপোনাৰ সকলোকে জনাই আছোঁ যে মানে এইবেলি দুৰ্গা পূজাটো মানে অলপ নিয়মানুৱৰ্তি মানে পালন কৰি দুৰ্গা পূজাটো পালন কৰা হ'ব আৰু মানে ক'ভিডে যিহেতু এক মহামাৰী সৃষ্টি কৰিছে তো তাৰে ওপৰত লক্ষ্য ৰাখি হয়তো মানে এই বছৰ যোৱাবেলিত মানে আন বছৰৰ দৰে হয়তো এইবেলি সিমান এটা ভিৰ দেখিবলৈ নাপাম আৰু খুৰাই কৈ দিলে যে যদি আপোনালোকৰ কোনো ধৰণৰ মানে আগত যদি কোনো ধৰণৰ মানসা আছিল যে বলি প্ৰথা বা বলি চলি দিবৰ কিবা এটা মানসা আছিল তো সেই বিষয়ে আপোনালোকে আগতে ইয়াতে মানে যোগাযোগ কৰি ল'ব তাৰ ওপৰত মানে ভিত্তি কৰি আপোনালোকক ভিতৰলৈ আহিব দিব নহ'লে হয়তো মানে ভিতৰলৈ আহিব নিদিবও পাৰে আৰু যদিও বা আহে মানে পূজাৰ সময়ত যদিও বা আহে আপোনালোকে মন্দিৰত তো মাস্ক পৰিধান কৰি আহিব আৰু কমিটিৰ লগত যোগাযোগ কৰি ল'ব তাৰপিছত মন্দিৰলৈ সোমাব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু মানে দুৰ্গা পূজাটো কেনেকৈ হ'ব কি নিয়মানুৱৰ্তিতা থাকিব এইখিনি কৈ দিলে তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু বাকী আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আপোনালোক সকলোকে তো যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ধুনীয়া এটা কমেণ্ট দি দিব ধন্যবাদ